তুই টেনশন নকৰবি, তোৰ চাওক মই এংকা কৰি পঢ়াম না, একেবাৰে ফাৰ্ষ্ট ডিভিজন পাব। হয় নেকি? ফিজ কত কিমান লবি? ফিজ অ শুনি ল মোৰ কথা। প্ৰত্যেক মানুহে ফিজৰ কাৰণে নপঢ়ায়। কাবাক লাগে মান সন্মান আৰু কাবাক লাগে ফিজ। তোক কত কি লাগে? মোক হলে ফিজ নালাগে, পইচা লাগে। কথা কওঁ এটা নহয়, দুটা তিনিটা যি কোৱা তাত তাৰিখ। কথা হল চাৱা কিন্তু ভালকে ইংলিছ নাজানে। ন' টেনশন, এংকা কৰি ইংলিছ পঢ়াম, অসমীয়াকৈ ইংলিছত কব। বাহ, তামাম পাৱ নেকি তুই? এই ব্যক্তিৰ লগত কাই পাত্তা নাপায় ইংলিছত। খৰন্তিৰ ইংলিছ দেখা নাই তুই? আচ্ছা দে, কথা হল কি? চাৱা কিন্তু অলপ পাগল টাইপৰ। পাগল? মাইৰত বানাম ছাগল। কি গৰু। কি কলি? হাঁস মুৰ্গী। কি হাঁস মুৰ্গী? নহয়, পঢ়াব লাগ মই এখন। দে যা। কি যে হব চাৱাতাৰ, এৰো যি লেকচাৰ শুনা পাং। নক নক তেৰা বাপ আয়া। কাইতে মুই ও কাইতে তুই? মুই হল খৰন্তি, খৰন্তি দা ইংলিশম্যান। তে তোক পড়া মাজির বেড়ে। ও ইংলিশ পাও না পা? পাং অল্প অল্প। কত? কি? এ ফর অন্ধকার, আপেল হইরে। কত? কি? বি ফর বেয়া আপেল, সি ফর ছোট আপেল, ডি ফর ডেঞ্জার আপেল। ইয়াকে ছাওয়া, এটা আপেলকে গোটাই খিচুড়ি বানাইছে। ইংলিশ না পাংরে মুই ভাল করি। এংকা করে তুই মেট্রিকত ফার্স্ট ডিভিশন পাবি। বিজ্ঞান পাবা, বিজ্ঞান পাং অল্প অল্প। কত ক? কি? মানুহৰ শৰীৰত কিমান ডাল হাড় আছে? কিমান ডাল বা আছিল? তাত তাৰিখ, নহলে কিন্তু মাইৰ খাবি চাৱা। 100 ডাল মান আছিল নেকি? ইয়াকে চাৱা, থাপড়ে বাগাম তোক। ঐ খৰন্তি, চাহ খাবি আহ। তুই পঢ়াই থাক, মই অল্প চাহ খাই আহো। এই বয়সত আৰু পঢ়া শুনা? কেনেকা তই আৰু পঢ়া শুনা? আজিহে মাত্ৰ আৰম্ভ কৰিলো। এইবাৰ যে মেট্ৰিক পৰীক্ষা আহি আছে, চাৱা কিন্তু ফাৰ্ষ্ট ডিভিজন পাব লাগব। কৰিব চেষ্টা। চেষ্টা নহয়, ফাৰ্ষ্ট ডিভিজন পাব লাগব। চাৱাকেইটাৰ মাথাত কিবা পাছ ফেল কৰা মেচিন আছে নেকি? চুইচ টিপি দিলে পাছ কৰিব আৰু ফাৰ্ষ্ট ডিভিজন পাব। কি? শুন মোৰ কথা। মই নুশুনো। মেট্ৰিক পৰীক্ষাত ফেল কৰিলে মানুহে কি কব হা? কি কব? কেতো কিছু কব। কোৱা মানুহে পাছ কৰিলেও কব, ফেল কৰিলেও কব। পাছ কৰিলে আৰু কি কব তে? থাৰ্ড ডিভিজন পালে কব কি, বেটা আপি ধান্দা কৰি থাৰ্ড ডিভিজন পাল। হা? সেকেন্ড ডিভিজন পালে কব, আজিকালিতো সবে সেকেন্ড ডিভিজন পায়, সেকেন্ড ডিভিজন কোনো ভ্যালুৱে নাই। আৰু ফাৰ্ষ্ট ডিভিজন পালে? প্ৰেক্টিকেল নাম্বাৰ দিয়া ফাৰ্ষ্ট ডিভিজন পাবা বুলি কব। কিন্তু যাই পঢ়বা লাগে সিহে গম পায় কেনেকা কষ্ট কৰি পঢ়ব লাগে। হয়তো। তাৰ কাৰণে পাছ কৰিলে ফেল কৰিলে চাৱাটাক গালি নাপাৰিবি। গালি নাপাৰিম, ফাৰ্ষ্ট ডিভিজন নাপালে তাক ঘৰতে আহিবা নিদিওঁ। ইয়াক কিতে আৰু ফাৰ্ষ্ট ডিভিজনত ভূতে হৈছে নেকি? কি কলি তুই? নহয়, যাং মই এখন, কালিৰ পে ভাল কৰি পঢ়াম দে। দে যা, কালিৰ পে অলপ সোনকালে আহিবি। আচ্ছা দে। কি বা পঢ়ায় আৰু চাৱাটাক ই। কালিৰ পৰা ভাল কৰি পঢ়াম বুলি কলতো, চাংৰ কি কৰে। থ্যাংকস ফৰ ৱাচিং দিছ ভিডিঅ'। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট কৰিব।